হয় আহি পালোঁ প্ৰথমতে আমি এটা পেট্ৰল পাম্প আৰু পেট্ৰল পাম্পটো এনেকুৱা সুন্দৰ জেগাত আছে নহয় একদম পৰিৱেশটো চাব লগা পৰিৱেশ ভাল লাগছি নাছিলে ইয়াতে আৰু এতিয়া আমি অলপ পেট্ৰল ভৰাই ল'ম যিমান লাগে ইমান ভৰাই ল'ম আৰু কিলোমিটাৰমান আহিলোঁ আৰু 30 কিলোমিটাৰমান আহি থাকোঁতে মানে দুৰ্ভাগ্য এটা সৰু এটা এক্সিডেণ্ট হৈ গ'ল চাওক এই স্কুটিখন পথত পৰি গৈছে মানে মানুহৰে একো হোৱা নাই মানে বেছি একো হ'ব লগা হোৱা নাই আৰু এনেকৈ বেয়া লাগছে আৰু আচলতে কি ইয়াতে মানে কি হেমলেট মাৰা নাই কিবা কাৰণত মানে ঘূৰাব নোলাক তাৰ কাৰণে এইখিনি হৈ গ'ল বেছি একো হোৱা নাই পথাৰতে আছে ভাইটিকেইটা গাড়ীখন এনেকৈ হেল্প কৰিব একো নাই সৰু সুৰা আছোঁ কিন্তু বেছি হ'ব লগা আছিলে একো নহ'ল খবৰ ক'ত তোমাৰ মোৰ ঘৰতে আকৌতো দুখ পাইছা নেকি মাথা চাথা একো নাই আচলতে কৈছোঁ মই এবাৰ ক'ত যাই আছোঁ আমি আচলতে ভূটানত যাই আছোঁ চাওক কিমান সুন্দৰ পৰিৱেশ চাওক আপোনালোকক মই এই চাওক আপোনালোকক অলপ মই জুম কৰি দেখাইছোঁ চাওক এই জেগাটোত যাই আছোঁ আমি আৰু এই চাওক এইবিলাক চাওক সেইফালে চাওক এইটো নদী আৰু এই যে কলা মাটি এই তাতে মানুহে পিকনিক খায় এই চাওক পিকনিক খাই আছে চাওক এই তাতে মই জুম কৰি আছোঁ জুম কৰি দেখাই দি আছোঁ ৰ'ব এই চাওক গতিকে আহক যা আছোঁ আৰু আগত আৰু এইফালে আছে আমাৰ ই পুৰণা এলটো হয়নে নহয় ভাল লাগছে না আজি বঢ়িয়া মানে কি মই আগতে বহুত আহিছোঁ মানে খবৰ আছোঁ কিন্তু মই ভিডিঅ' কৰা নাছিলোঁ আজি সেইকাৰণে পুৰণা এলটোক মই লৈ আহিলোঁ আৰু মূলত আজি আচলতে কি চেম্বৰ অহাৰ কথা আছিল চেম্বৰৰ বেমাৰ আৰু যি বেমাৰ কাৰণে আজি চেম্বৰ আহিব নোৱাৰিলাক আজি পুৰণা এলটো আৰু মই আহিলোঁ ত' গাইজ আহি পালোঁ বৰ্তমান ভূটান এই চাওক এইটো ভূটানৰ গেট আপোনালোকক মই দেখাই আছোঁ হয় আহি পালোঁ বৰ্তমান দেখা আছোঁ কি পালোঁ আপোনালোকক মই এই চাওক চামদ্ৰুপ জংখাৰ পালোঁ এই চাওক অলপ জুম কৰি দেখাই দিছোঁ আৰু আহক আৰু মই এই ওপৰত দেখাইছোঁ আপোনালোকক এই জেগাটোত যাম চাওক মই অলপ জুম কৰি দেখাইছোঁ আপোনালোকক আৰু তাতে লওক দেখুৱাৰ কাৰণে আহক আহা নাকি এনেকে উঠি আহি আছে চামদ্ৰুপ জংখাৰ চাকি মজা একদম চাওক আৰু এইফালে চাওক মই জুম কৰি দেখাই আছোঁ সেই চাকি ধুনীয়া সেই ৰাস্তাটোদি আছিলোঁ আমি চাওক সেই ৰাস্তাটোদি আমি এনেকৈ আহি আছিলোঁ একেলগে আৰু এইবাৰ আহক আৰু অলপ ভাল লগা দৃশ্য দেখাইছোঁ আৰু এইবাৰ আমি যাম এই ৰাস্তাটোদি দেখো আমি চিন পাম চিন পাছপৰ্ট লাগে তাতে যাব নোৱাৰোঁ না পাছপৰ্ট লাগে তাতে হয় আহি পালোঁ বৰ্তমান জামলা আৰু জামলাত ধুনীয়া এখন ব্ৰিজ আছে আপোনালোক মই দেখাই আছোঁ সেইখন চাওক কি ধুনীয়া ব্ৰিজ চাওক একদম চাওক মানে আচৰিত ধৰণত বনাইছে ব্ৰিজখন চাওক গতিকে আপোনালোক মই মাছ দেখাইছোঁ ধুনীয়া কৰি চাওক একদম কিমান একদম ধুনীয়া কৰি জংঘলৰ মাজে মাজে মই আহি আছোঁ গতিকে আপোনালোকক আহক মই দেখাইছোঁ হৈ আহিছোঁ আপুনি দেখা আপোনালোকে দেখা পাইছে না গাড়ী চাওক একদম শিলৰ একদম কেনেকৈ আহিছোঁ চাওক একদম এই চাওক আশা নাটত তাৰমানে মোৰ হেমলেট আৰু চাওক কেনেকৈ পাহাৰত মানে উঠি য'ত এনেকৈ মানুহ উঠলি গৰু ছাগল উঠলিতো ডাইৰেক্ট পৰিল গৈ মানুহ কাৰণে পৰা নাই আৰু আইডিয়াটো আছে কাৰণে পৰা নাই কিমান ৰিক্সত আহি আছোঁ চাওক অলপ যদি শ্লিপ খাই যাওঁ নহয় মানে মোবাইলো গ'ল মোবাইলটো যাওক কথা নাই সৰু কথা মানুহৰ আপুনি নহ'লে হ'ল গতিকে আপোনালোকক দেখাৰ কাৰণে আহিছোঁ ক'ত মাছ আছে এইটো বস্তু আপোনালোকক দেখাইছোঁ আৰু মোৰ পিছফালে আছে ভাই পুৰণা কথা তাৰমানে ভয় লাগি গৈছে যে ক'ত আহি আছে তই তাৰমানে তাৰ এনেকুৱা ভয় লাগছি সি কৈছে ক'ত যা আছে এইগিলা জেগাত যাব নালাগে গতিকে মই ভাবছোঁ কি মানে আপোনালোক অলপ দেখাওঁ আৰু মাছটো সেইটো এতিয়া সেই মাছখিনিকে দেখাবৰ কাৰণে আহি আছোঁ নহয় কষ্ট কৰি চাওক কিমান দূৰৰ পৰা আহিছে বগৰীটো চাওক কি ধুনীয়াকৈ উৰি উৰি আহিছে ক'ৰ কয় দি আহিছোঁ চাওক ওপৰে দিছোঁ এই চাওক সেই দলংখনৰ পৰা এনেকৈ নামি কিমান ওপৰতে আহিছোঁ চাওক গতিকে এতিয়া খুব ভাল কৰি দেখাব লাগিব ৰ'বা তুমি হাল্লা নকৰবা বেছি হাল্লা কৰি তাৰমানে চাউন কৰি মাছটো গুচি যাব এতিয়া মাছটো আপোনালোকক দেখাই আছোঁ মই অলপ জুম কৰি হ'লে দেখাই আছোঁ আপোনালোকে চাই থাকিব দেই চ' গাই চাওক এই মাছ চাওক এই চাওক মই জুম কৰি দেখা দিছোঁ মানে ধুনীয়াৰ মাছ চাওক না মই পূৰা জুম কৰি দেখাইছোঁ এই চাওক কি ডাঙৰ মাছ চাওক এই চাওক এইগিলা ধুনীয়াৰ মাছৰ জাক তাৰমানে ইয়াতে কি মাছ কি বস্তু হয়তো নাজানে আৰু মানুহ ভুটীয়া মানুহ না এইকাৰণে চাওক মাছ খোৱা মানুহ না এইগিলা মাছ যদি আজি আমাৰ এই ঘৰৰ কাষত দলঙৰ তলত হলাগৈ মানে কেনেকৈ মাৰা গেলাগৈ হিচাপ নহলাগৈ চাওক কিমান ধুনীয়া মাছ চাওক চাওক এইখন কিমান ধুনীয়া এখন স্কুল আৰু এইটো চাওক এইটো কিবা দাৰ বুলি কয় ভগৱানৰ অন্য এটা নাম কৈ দিব মামা এই इसका क्या बोलता है दार बुद्ध मंदिर हाँ मंदिर में बुद्ध का धर्म का ये है। हाँ हाँ हम लोग भी तो वो धर्म बुद्ध धर्म है
तो बुद्ध धर्म का नहीं इसको लगाते हैं हम बुद्ध धर्म का मानता है। धर्म मानते हैं तो हम लोग तो बुद्धा है हाँ, बुद्ध है। बुद्ध धर्म का हाँ ये ठीक है पाकिस्तान ये मुसलमान होते हैं ना हाँ हाँ और क्या जाते हैं बोलते हैं कुछ पूरा हम लोग तो भूटान का आती है हाँ, तो आप लोग इंडिया है इंडिया से है। तो इंडिया का तो बुद्धा का धर्म मानता है ना हाँ, मानता है। तो हम लोग भूटान में वैसे है इधर ठीक है अच्छा वाला जगह कौन से जगह में मिलेगा अच्छा जगह तो कौन मिलेगा अभी आप जाने से बाजार से जा सकते हैं बाजार कितना दूर है यहाँ से जो नहीं आप लोग उधर चेक पोस्ट से आया ना हाँ हाँ चेक पोस्ट से आया है। तो उसमें लंबा वाला ब्रिज नहीं है हाँ है ब्रिज है ब्रिज है ब्रिज है उसका नीचे देखा होगा आप वही है গতিকে যিয়ে নহওক ভাল লাগিলে এখেতৰ কথা পাতি শুনিব ভাল লাগছি আৰু চাওকচোন কিমান ধুনীয়া না পুঁজিৰ দৰে আমি এই যি পুঁজি বনাওঁ বিহুৰ দিনা সেনেকুৱা পুঁজিৰ দৰে চাওক কি ধুনীয়া একদম চাবৰ কাৰণে কি ধুনীয়া মানে মজা লাগছে সঁচাকৈ ভাল লাগছে পৰিৱেশটো মানে এইবাৰ আহিবলৈ আমি একদম ভূটানৰ টাউনত আৰু চাওক এইবিলাক গাড়ী চাৰিওফালে চাওক ভূটানৰ নম্বৰ চব বি পি নম্বৰ চাওক ইমান ধুনীয়া ধুনীয়া গাড়ী চাওক এইবিলাক মানে সুন্দৰ এটা ভাল লগা পৰিৱেশ इसको क्या बोलता है ये मानी जुंकुर মণিজংকৰ मानी जुंकुर হে जुंकुर জংকুৰ ঠিক আছে আহক গতিকে অলপ ভিতৰত দেখাছোঁ আপোনালোকক সোমাই আহিলোঁ ভিতৰত চাওক কিমান ধুনীয়া একদম মানে অলপ ক'লা হৈছে কিয় গম পাইছে না সূৰ্যটো মোৰ মুখৰ আগত আছে আৰু মই দেখাইছোঁ এনেকৈ আপোনালোকক গাইজ বৰ্তমান মই আছোঁ ভূটানৰ একদম মানে এখন সৰু বজাৰত আৰু মেইন কথাটো কি জানে নাই আমাৰ চাওক এই বস্তুবিলাক মই দেখাই আছোঁ আপোনালোকক এই যিবিলাক চাউল দালি কিবা কিবি অসমৰ জানা মানে 1 কেজি চাউলৰ দাম ধৰি লওক 40-50 টকা পায় ইয়াতে নহয় ইয়াতে বস্তু এই পতাল আপোনালোকে কেতিয়াবা দেখিছিল না এই মৌকাটো জানাই হা না পতাল হা কি ধুনীয়া পতালৰ দাম কিমান জানাই দাম কিমান 80 কেজি 80 টকা কেজি কেনে পতাল চাওক আৰু গতিকে এনান বহুত বস্তুবিলাকৰ দাম বেছি হা ৰহুনটো আহে খালি বেলেগ একো নাই অসমৰ কাৰণ ৰহুনটোত ভেজাল নাই না খাচা দিবা নোৱাৰে গতিকে এনেকৈ আৰু চাওক নাই দোকানীক চাওক এইটো দোকানী পূৰা ব্যস্ত হৈ আছে একদম মাল জোখাৰ কাৰণে গতিকে এনান গতিকে কিনবা নোৱাৰি ইয়াতে বহুত দাম সাংঘাতিক দাম একদম কাষত টাউনৰ অলপমান কাষতে মানে এখন কিবা টানা ব্ৰিজ আছে এই টানা ব্ৰিজখনৰ মই কাষতে আছোঁ আপোনালোক দেখা চাওক ইমান ধুনীয়া পৰিৱেশ চাওক নামে হৈছে টানা ব্ৰিজ কিবা স্প্ৰিং ব্ৰিজ গতিকে খুব সুন্দৰ ভাল লাগছে সঁচাকৈ মই আন ব্ৰিজ কোনোদিন দেখা নাছিলোঁ আৰু পৰিৱেশটো সঁচাকৈ খুব ভাল লগা পৰিৱেশ এইফালে চাওকচোন ধুনীয়া একদম কি ধুনীয়া এই চাওক মই জুম কৰি দিছোঁ চাওক কি সুন্দৰ মানে পৰিৱেশ এটা আৰু এইবাৰ এইফালে চাওক এই চাওক এইটো নদী আৰু চাওক কেনেকুৱা মজা জেগা একদম চাওক এনেকুৱা মানে ল'ৰা ছোৱালীবিলাকে ইয়াতে চেলফি লৈ আছে ভিডিঅ' কৰি আছে হয় মানে ওলাই আহিলোঁ ভূটানৰ পৰাই মানে ওলাই আহিলোঁ এতিয়া বাহিৰত যাম এইটো মেইন গেট আৰু বেলেগ লোৱা নাই মই কমলা ল'লোঁ আৰু কি ল'ম ইয়াত কমলা ল'লোঁ অলপমান পাৰে ইমান দাম বস্তু মানে আচৰিত হয় গাইজ বৰ্তমান মই ক'ত আছোঁ চাওক একদম এনেকুৱা জংঘল মানে একদম আচৰিত জংঘল আৰু এই জংঘলকেইটাতে বাঘ হাতী চব আছে গতিকে হয় ক'ত গৈছা তুমি চাব দেখা দিছোঁ অলপমান সেই চাওক এইগিলা হাতী কৰবা চাওঁ আমাৰ জুম কৰি ৰ'বা হা কি কোৱা কি ডাঙৰ ডাঙৰ গুড় দিওঁ হাতীৰ হা হা ৰিক্সা চেগিলাখনত বেছি সময় থাকবা নাগে হা হা জয় ভাল হ'ব গতিকে যিয়ে নহওক গাইজ আজিৰ ভিডিঅ'টো আমি এখানিতে মানে শেষ কৰি দিলোঁ আৰু এনেকৈ হাতীবিলাক অহা যোৱা কৰে এই হাতী অহা ৰাস্তাগিলাক খোজ একদম চাওক ডাঙৰ ডাঙৰ খোজ এতিয়া যিকেইটা অৰণ্য বুলি হাতী থাকে আৰু এনে কথা যিয়ে নহওক গাইজ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব জয় আই অসম।